Hello everyone, মই মধুমিতা আকৌ এটা নতুন ভিডিও লৈ উপস্থিত হলোহি। সো আমি ক্লাস 10 অৰ ৰিভিজন চ্যাপ্টাৰবোৰ পঢ়ি আছিলো। সো লাষ্ট ভিডিওত R2 লৈকে আমাৰ শেষ হৈছিলে। সো আজি পঢ়িম R3। সো R3 এক্সাৰসাইজৰ প্ৰথমটো যেটো কোৱেশ্চন আছে আমাৰ প্ৰথমটো প্ৰশ্ন হেতু কৈছে ফাইন্ড দা ভ্যালু অফ অৰ অসমীয়া যদি আমি ক'বলৈ যাও মান উলিওৱা বুলি কৈছে। সো এইগিটা আমাৰ কোৱেশ্চন দিয়া আছে চাৰিটা। এই চাৰিটাৰ মান উলিয়াব দিছে। Find the value উলিয়াব দিছে। সো এবিলাক অংক কিহৰ গম পাইছে না ঘাত উলিয়াব দিয়া হেবোৰ অংক হয় আমাৰ মানে পাৱাৰৰ যিবিলাক অংক ঠিক আছে পাৱাৰৰ ইন্ডিসেস বুলি কয় যে হেবিলাকৰ হেতু টপিকৰ ওপৰত এই যেটো আমাৰ ৰিভিজন 3 আছে হেতু ঘাত বা পাৱাৰৰ ওপৰতে গুটেখিনি কোৱেশ্চন আহিব। সো আমি প্ৰথমটো কোৱেশ্চন কৰো প্ৰথমটো কোৱেশ্চন কি আছে 11 কিউব আগতো কৰি আহিছো 11 ৰ কিউব কৰিব লাগে কৰি দিও 11 * 11 * 11 ঠিক আছে সো 11 ৰ কিউব কি হ'ব 11 * 11 কি হয় আমি জানো 121 সো 121 ৰ লগত যদি আমি 11 টা মাল্টিপ্লাই কৰো কি হৈ যাব 1 1 যা 1 2 1 যা 2 1 1 যা 1 1 1 যা 1 2 1 যা 2 1 1 যা 1 এপিলে 2 কে 3 আহিলে 2 কে 3 1 কিমান ওলালে 1331 সো আমাৰ আনসাৰটো কি হৈ যাব 1331 সো সেকেন্ড কোৱেশ্চনটো যেটো হেতু হল আমাক কি দিয়া আছে 2 * 10 to the power 3 তাৰ মানে 2 2 2 ভাগে ৰাখি দিলো আৰু 10 টো কিমান মাল্টিপ্লাই হৈছে বুলি কৈছে তিনিবাৰ ঠিক আছে মানে 10 * 10 * 10 মানে আলটিমেটলি আমি ক'ব পাৰো এটো কি হয় 1000 হয় হয়নে 10 কিউবৰ আমি জানো ভ্যালু কিমান হয় 1000 হয় সো এতিয়া যদি আমি এটো মাল্টিপ্লাই কৰিলে কি হ'ব এটো আৰু কৰি চাব লাগিব জানো নালাগে 0 থাকিলে আমি কৰি চাব দৰকাৰ নাই একিটা সব 1 1 আছে ভ্যালুটো একিটাই ওলাব তাৰ মানে 2 * 2 হৈ যাব আৰু 0 আমি তিনটা লগাই দিম হৈ গল 2000 হয়নে 2000 আমাৰ आंसर ওলাই যাব সো এনেদৰে কৰিলে আমাৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো শেষ হৈ যায় তাৰছত আহিলো আমি 3 নম্বৰ যেটো আমাৰ কোৱেশ্চন আছে হেতু হৈছে হাফ দিয়া আছে 1/2 দুভাগৰ 1 দিয়া আছে আৰু পাৱাৰ বা ঘাত যেটো হেতু কিমান দিয়া আছে -5 এতিয়া কথা হল যদি ঘাত বা পাৱাৰ যদি মাইনাসত থাকে তেতিয়া আমি তাক প্লাস হলে নিব লাগিব তেতিয়াহে আমি ইয়াক কৰিব পাৰিম নহলে নোৱাৰো ঠিক আছে সো ইয়াত এটা ফৰ্মুলা আছে এটো মই লাষ্টত লিখি দিছো দেই কিমান আছিল 4 - 2 আছিল ন 4 নম্বৰটো মই তলত লিখি দিও আছিল -4 to the power -2 ওকে সো ইয়াত সোৱা ইয়াতে কি হ'ব ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল এনে ধৰণৰ যদি 1/a to the power -n থাকে ঠিক আছে কি কলো a/a 1/a to the power যদি -n থাকে মানে a ভাগৰ 1 আৰু ঘাত যদি মাইনাসত থাকে তেনে হলে হেতু কনভার্ট কৰিলে কি হৈ যাব আমি যদি কি কৰো এই a টো ওপৰলৈ লৈ 1 টো যদি তললৈ নমাই দিও মানে কি হৈ যাব a থাকি যাব কাৰণ তলত 1 বহুৱাৰ কিবা মানে আছে জানো নাই সো এনেকে যদি আমি উল্টাই দিও মানে নাম্বাৰটো তেতিয়া আমাৰ কি হৈ যায় এই ঘাতটো যেটো বা পাৱাৰ যেটো এটো পজিটিভ হৈ যায় মানে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এটো হল আমাৰ এটা ফৰ্মুলা ঠিক আছে সো তাৰ মানে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো মানে 1/2 টো 1/a এর জায়গা থব হয়নে তাৰ মানে a টো জেনেকে ওপৰলৈ গুছি গৈছে 1 টো তললৈ নামি আহিছিলে ঠিক তেনেকে ইয়াতো কি হ'ব 2 টো ওপৰলৈ গুছি যাব 1 টো তললৈ নামি আহিব তাৰমানে অকল 2 লিখিব পাৰো আৰু টু দি পাৱাৰ 5 লিখিব পাৰো ঠিক আছে বা ঘাতটো আমি কি লিখিব পাৰো 5 লিখিব পাৰো সো 2 মানে কেটা মাল্টিপ্লাই হৈছে 5 টা মাল্টিপ্লাই হৈছে মানে 2 * 2 * 2 * 2 * 2 মানে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আর 2 হলং কিমান 32 বা 32 হৈ যাব আমাৰ आंसर ঠিক আছে ওকে তাৰ পিছত সোৱা 4 নম্বৰ যেটো কোৱেশ্চন আছে সো 4 নম্বৰ যেটো কোৱেশ্চন এটো কৈছে -4 to the power -2 এবাৰো ঘাতটো বা পাৱাৰটো আমাৰ কি হয় মাইনাসত আছে তাৰ মানে আমি কি কৰিব লাগিব ইয়াটো আৰু এটা ফৰ্মুলা আছে যদি কি হয় a to the power -n হয় তেতিয়া কি হৈ যায় 1/a to the power n হৈ যায় মানে উল্টা হৈ যাব ঠিক আছে কি হৈ যাব অপোজিট হৈ যাব গেহেত ওকে এটা আমি লিখি দিম ইয়াতে তেতিয়া হলে কি হ'ব a to the power -n যদি 1/a হয় তাৰমানে 1/-4 হৈ যাব আৰু to the power কি হৈ যাব 2 হৈ যাব সো কি হৈ যাব 1/2 আৰু এফালে -4/2 তাৰমানে আমি কি লিখিব পাৰো 1 to 1 এ থাকিব আৰু 4 4 গুণ 16 আৰু যেহেতু মাইনাসটো দুবাৰ আহিছে সো কি হৈ যাব এটো পজিটিভত ওলাই যাব মানে 1/16 হৈ যাব আমাৰ आंसर ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লে যাও সেকেন্ড নম্বৰ যেটো কোৱেশ্চন আছে হেতুত কোৱা হৈছে যে এক্সপ্ৰেছ দা ফলোইং নাম্বাৰস in forms of powers of their
প্ৰাইম ফেক্টৰছ অসমীয়াত যদি কওঁ আমি কি কৈছে যে তলত দিয়া সংখ্যাবোৰৰ কি কৈছে উৎপাদক আমাৰ যদি মৌলিক উৎপাদক আছে মৌলিক উৎপাদকৰ ঘাতলৈ মানে কি কৈছে প্ৰকাশ কৰিবলৈ কৈছে তাৰ মানে একে কথা আমি এলচিএম উলিয়াব লাগিব লসাগু উলিয়াব লাগিব উলোৱাৰ পিছতে আমি যেটো আমি প্ৰাইম নাম্বাৰ মানে মৌলিক নাম্বাৰ মৌলিক সংখ্যা পাম হেতৰ ঘাতলৈ পৰিৱৰ্তন কৰি দিবলৈ কৈছে ঠিক আছে পাৱাৰলৈ লৈ যাবলৈ কৈছে সো চাও বলা কৰো সো এটো কি আছে প্ৰথমটো 7 2 9 ইয়াক যদি আমি এলচিএম বা আমি কি কো লসাগু উলিয়াম কি হ'ব 9 আছে পিছফালে তাৰ মানে কি হ'ব 2 দি যাব নোৱাৰে চাও 3 দি যায় নেকি 3 দি যদি মই যাও কি হ'ব 3 2 যা হৈ যাব 6 3 2 যা 6 1 গল হৈ যাব 12 3 4 যা হৈ যাব 12 আৰু এফালে 3 3 যা 9 হবনে হ'ব এতিয়া 3 দি যাব নে যাব 3 8 যা হৈ যাব আমাৰ 24 আৰু 3 1 যা হৈ যাব 3 81 হৈ গল এটো 3 দি যাব 3 দি কেনেকে যাব 3 2 যা 6 2 গল 21 হল 3 7 যা 21 ঠিক তেনেকে 3 9 যা 27 আৰু 3 3 যা হৈ যাব 9 ওকে তাহলে আমি কি লিখিব পাৰো 729 ইকুয়াল কি লিখিব পাৰো 3 টু দি পাৱাৰ কি হৈ যাব 1 2 3 4 5 6 আছে যেহেতু 3 টু দি পাৱাৰ 6 হৈ যাব আৰু এটুকে আমাক এনেদৰে প্ৰকাশ কৰিবলৈ কৈছে ঠিক আছে পাৱাৰত মানে ঘাতত প্ৰকাশ কৰিব কৈছে এটো মৌলিক সংখ্যা নহয় জানো এটো মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ তাৰ ওপৰত কি আছে পাৱাৰ বা ঘাত আছে ওকে তাৰ পিছত এটা সেকেন্ড নাম্বাৰটো কৰো সেকেন্ড নাম্বাৰটো কি দিয়া আছে সেকেন্ড নাম্বাৰটো দিছে 3 1 2 5 এটো যেহেতু লাষ্টত আমাৰ এককৰ ঘৰত বা এন্ডিং নাম্বাৰ আমাৰ কিমান আছে 5 আছে 5 দি কৰিব পাৰিম সো 5 দি কৰিলে 5 6 যা হৈ যাব 30 1 গল 12 হ'ব 5 2 যা 10 2 গল 25 হ'ব 5 5 যা 25 আকৌ 5 দি কৰিম 5 1 যা 5 1 যাব 12 হ'ব 5 2 যা 10 আকৌ 2 গল 25 হ'ব 5 5 যা 25 হৈ যাব আৰু এফালে 5 দি কৰিলে 5 2 যা 10 2 গল 25 5 5 গুণ 25 হৈ যাব 5 5 যা আকৌ 25 হৈ যাব ঠিক আছে ওকে তাৰ মানে এটো কি হৈ যাব 3 1 2 5 টো আমি লিখিব পাৰিম 5 টু দি পাৱাৰ কিমান হৈ যাব 1 2 3 4 5 আছে সো 5 টু দি পাৱাৰ কি হৈ যাব 5 হৈ যাব ক্লিয়াৰ সো এবাৰ কৰো আমি 3 নম্বৰ অংকটো কি আছে 3600 এটু যদি কৰো কি হ'ব 2 দি যাব যেটো পিছফালে কি আছে 0 আছে 2 দি কৰিলে 2 1 যা 2 1 গল 16 হ'ব 2 8 যা 16 0 0 নামি আহিব আকৌ 2 9 যা 8 0 0 নামি আহিব 2 দি কৰিব পাৰিম 2 4 যা 8 1 গল 2 5 যা 10 0 আকৌ 2 দি যাব 2 2 যা 4 2 2 যা 4 1 গল 2 5 যা 10 এবাৰ 5 দি যাব 5 4 যা 20 2 গল 25 হ'ব 5 5 যা 25 আৰু এটো 5 9 যা হৈ যাব 45 মানে 3 3 যা 9 সো এটো কি কেনেকে লিখিম আমি 3600 ইকুৱেল কি হৈ যাব 2 টু দি পাৱাৰ কি হ'ব 1 2 3 4 আছে 2 টু দি পাৱাৰ 4 ভাগ ভাগকে লিখিব লাগিব কাৰণ ইয়াত 2 2 আছে তিনিটা চাৰিটা ঠিক তেনেকে 5 দুটা আছে আৰু 3 দুটা আছে তাৰ মানে দুটা তিনটা বস্তু আমি তিনটা মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰস আমি ভাগ ভাগকে লিখিব লাগিব ঠিক আছে সো 2 টু লিখিলো এটা 5 টু লিখিম মাল্টিপ্লাই সাইন দি পিনে বা পূৰণ চিহ্ন দি পিনে 5/2 into 3 to the power 2 ঠিক আছে সো এনেদৰে কৰিলে আমাৰ এনসাৰটো হৈ যাব ওকে লাষ্ট আমাৰ এটো আছে সো 4 নম্বৰটো আমাক দুটা দি দিছে হয়নে সো দুটাক বেলেগ বেলেগকে কৰি লব লাগিব 108ক প্ৰথমে কৰো 108ক যদি আমি কৰো কি হ'ব 2 5 যা 10 2 4 যা 8 2 2 যা 4 2 2 যা সরি 2 7 যা হৈ যাব 14 আৰু এটো যদি কৰো 3 9 যা 27 3 3 যা 9 হৈ যাব ঠিক তেনেকে 192 কৰিলে কি হ'ব 192 ইকুৱেল 2 9 যা 18 হ'ব 1 যাব 2 6 যা 12 2 4 যা 8 1 গল 2 8 যা 16 2 2 যা 4 2 4 যা 8 2 12 যা 24 2 6 যা 12 2 3 যা কি হৈ যাব 6 হৈ যাব হবনে 2 3 যা 6 হৈ যাব সো এতিয়া কি হ'ব এতিয়া আমি কি কৰিব লাগিব এটো কি আছে মাল্টিপ্লিকেশনত নাই জানো 108 ইনটু কি আছে 192 দুটা কি হয় মাল্টিপ্লাইত আছে সো এই গিটা আমি একেলগে লিখি দিব লাগিব ঠিক আছে সো একেলগে লিখিলে কি হ'ব সোৱাচোন ইয়াতে 2 দুটা আছে ইয়াতে 2 1 2 3 4 5টা আছে 6টা আছে হয়নে সো এই 2 কিমান হ'ব 8টা অলপ সৰুকে লিখি দিও মানে নজুৰিব
24 2 12 24 2 4 গুণ 12 2 3 গুণ 6 ওকে সো এটা কি হ'ব ভাগ ভাগকে লিখিলে ইয়াত 2 কেটা আছে দুটা আছে 2 টু দি পাৱাৰ 2 ইনটু 3 কেটা আছে তিনটা আছে 3 টু দি পাৱাৰ 3 ইনটু ইয়াত 2 আছে 6টা সো 2 টু দি পাৱাৰ 6 ইনটু 3 আছে এটা সো এটা থাকি যাব এতে 3 সো এতিয়া আমাৰ কি হ'ব 2 টোটাল কেটা হ'ব প্লাস হৈ যাব না 6 প্লাস 2 2 টু দি পাৱাৰ 8 হৈ যাবগে আৰু 3 টু দি পাৱাৰ হৈ যাব 3 প্লাস 1 কি হৈ যাব 4 হৈ যাব মানে आंसरটো আমাৰ কি ওলাব 2 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 4 হ'ব ঠিক আছে ওকে क्वेश्चन नंबर 3 to দিয়া আছে সিম্পলিফাই ঠিক আছে ডাইরেক্ট মান ওলাব লাগে সো ইয়াতে কি দিছে প্ৰথমটো যেটো দিয়া আছে প্ৰথমটো क्वेश्चन -3/2 সৰি -3 to the power 2 into -5 to the power 2 মানে -3 ৰ ওপৰত কি আছে ঘাত আমাৰ 2 আছে আৰু এফালে -5 ৰ ওপৰত কি আছে 2 ৰ ঘাত আছে সো এতিয়া আমি জানো যে 3 to the power 2 মানে 3 3 যা কিমান হয় 9 হয় আৰু -2 যেহেতু আছে কিন্তু -2 দুবাৰ পূৰণ হ'ব আৰু দুবাৰ মাইনাস পূৰণ হলে কি হৈ যায় প্লাস হৈ যায় মাইনাস মাইনাস আমি জানো প্লাস তাৰ মানে কি হৈ যাব ইয়াতে 9 হ'ব ঠিক তেনেকৈ ইয়াতো কি হৈ যাব -5 * -5 কিমান হ'ব +25 হ'ব তাৰ মানে 25 হৈ যাব আৰু এটো যদি আমি পূৰণ কৰো কি ওলাব 5 * 9 = 45 ৰ 5 কৰিলে 4 9 * 2 = 18 আৰু 18 4 হৈ যাব 22 ঠিক আছে ওকে তো আমাৰ आंसरটো কিমান হ'ব 225 Okay, so second question le jao second question to dia ase 2 to the power 3 into 2 to the power 2 dipine whole bracket dipine ako 2 to the power 4 dise tar mane ei jeto 4 ase ghat je 4 or ghat to ase ei 4 ghat to eitur logoto ase etur logoto ase ঠিক আছে so আমি জানো যে প্ৰথমে আমি এটুক এটা কৰিব লাগিব কাৰণ আমি জানো কি এটা আমি ফৰ্মুলা জানিছিলো a to the power m into a to the power যদি n হয় আমি কি লিখো a to the power m plus n লিখো হনে তাৰ মানে আমি এটো কি লিখিব পাৰো 2 to the power 3 plus 1 লিখিব পাৰো পাৰো নে পাৰো ঠিক তেনেকৈ 2 to the power হৈ যাব 3 plus 1 4 আৰু হোল ব্ৰেকেট কি হয় 4 তাৰ মানে কি হ'ব 4 4 যা কিমান 16 হ'ব মানে 2 to the power কিমান হৈ যাব আমাৰ 16 হৈ যাব আৰু 2 to the power 16 মানে আমি জানো কিমান 2 কেটা পূৰণ হৈ আছে 16টা আৰু 2 16টা পূৰণ হোৱা মানে হৈছে আমাৰ आंसरটো ওলাব 25536 মানে কিমান 25536 তোমালোকে যদি ইয়াত কৰা নাই বুলি কৰি চাব পাৰা 2 16টা পূৰণ কৰিব লাগিব ঠিক আছে কিমানটা 16টা কাৰণ আমি যিমানটা ঘাত থাকে হিমান বাৰ হে নাম্বাৰটো পূৰণ কৰো সো এটো পূৰণ কৰি চাব পাৰা এটো आंसर ওলাব ঠিক আছে ওকে তাৰ পিছতে কি আছে ইয়াতে এতিয়া এইটোৰ ফৰ্মুলা কি আছিল গম পোৱা নে এইটোৰ ফৰ্মুলা এটা আছিল a to the power 0 ইকুৱেল আমাৰ কিমান হৈ যায় 1 হৈ যায় কিমান হৈ যায় 1 মানে কিবা এটা নাম্বাৰ যিকোনো নাম্বাৰৰ ওপৰত যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো বা পাৱাৰটো যদি 0 হয় তেনেহলে আলটিমেটলি নাম্বাৰটো কিমান হ'ব 1 হ'ব মানে 1 লাখ to the power 0 হলেও আমাৰ आंसरটো 1 এ হ'ব সো আমি ইয়াত 2 to the power 0 মানে 1 লিখিব পাৰো ইনটু 1 লিখিব পাৰো ইয়াতো 1 লিখিব পাৰো তাৰ মানে কি হৈ যাব 1 1 পূৰণ কৰিলে কিমান হৈ যাব only 1 হৈ যাব ইয়াতে ঠিক আছে ওকে এতিয়া 4 নম্বৰ কোৱেশ্চন লৈ যাও 4 নম্বৰটো আমাক কি দি দিছে মাইনাসত দি দিছে এটো আমি কি কৰিব প্লাসত নিব লাগিব সো প্লাসত নিলে কি হ'ব এটো চেঞ্জ হৈ যাব হয়নে 8 টো ওপৰলৈ গুচি যাব 5 টো তললৈ নামি আহিব তেতিয়া এটো +7 হৈ যাব ঠিক তেনেকৈ ইয়াতো 5 টো ওপৰলৈ গুচি যাব 8 টো তললৈ নামি আহিব 4 টো কি হৈ যাব প্লাসলৈ গুচি যাব তাৰ পিছতে এতিয়া ইয়াত 8 টোটাল 7 টা আছে 5 কিমান টোটাল 7 টা আছে লিখো 8 into 8 তিনিটা 4 5 6 7 হলনে হল 5 ও 7 টা 1 2 3 4 5 6 7 আৰু এইফালে কি আছে এইফালে আমাৰ কি আছে 5 আছে 4 টা 1 2 3 4 আৰু কি হল 8 কেটা আছে 4 টা 1 2 3 4 হলনে হল এটা এই 8 ৰ লগত ইয়াত কিটা ক্যান্সেল যাবনে যাব তাৰ মানে কি হ'ব এটো 8 লগত এটো 8 এটো লগত এটো এটো লগত এটো এটো লগত এটো ক্যান্সেল গল ঠিক তেনেকৈ 5 গিটাও ক্যান্সেল যাবগে
এইটোৱে কেনসেল যাব, এইটোৱে যাব, এইটোৱে গুচি যাব। তাৰ মানে যিবিলাক বাকি থাকি যাব সেইবিলাকে কি হ'ব ইয়াৰ এনসাৰটো। তাৰ মানে কিমান হ'ব 8 কেটা বাকি থাকিলে 1 2 3টা মানে 8 টু দি পাৱাৰ কিমান হ'ব 3 আৰু 5 তিনিটা বাকি থাকিলে সো 5 টু দি পাৱাৰ 3 কিমান হ'ব आंसर 8 টু দি পাৱাৰ 3 মানে 8 8 গুণ 64 আৰু 64 লগত যদি আমি 8 মাল্টিপ্লাই কৰো কিমান পাও 8 4 গুণ 32 ৰ 2 ইকুৱেল 3 8 6 গুণ 48 49 50 51 মানে 5 1 2 হৈ যাব ওপৰত আৰু তলত কি হ'ব 5 5 গুণ 25 25 5 গুণ কিমান হয় 125 হৈ যাব ঠিক আছে সো এইটোৱে হ'ব আমাৰ লাষ্ট आंसर ঠিক আছে সো আমি আজি কোৱেশ্চন নম্বৰ 3 লৈকে কৰিলো সো আকৌ নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা ষ্টাৰ্ট কৰিম